ৰূপাছ ৰেচিপি অসমীয়া জুতিলৈ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমৰ জাম বনাইছোঁ। ঘৰতে লগা দুটা আম লৈছোঁ। এয়া আম দুটা পিহি লৈছোঁ। পিহাখিনি মই দেখুৱাই দিছোঁ। আৰু এটা বজাৰৰ আমো পকা আম এটা পিহি লৈছোঁ। সেইখিনিও আপোনালোকক মই দেখুৱাই দিছোঁ। লগতে 1 কাপ গুড় লৈ লৈছোঁ আমখিনিৰ জোখাৰে। এতিয়া মই কেৰাহী এখন লৈ জুই জ্বলাই ষ্ট'ভটো জ্বলাই তাত পিহা আমখিনি দি দিছোঁ। গোটেইখিনি আম দি দিছোঁ। দেখুৱাই দিছোঁ মই কেনেকৈ দিছোঁ। এতিয়া দুইখিনি আম মই অলপ মিহলাই দিছোঁ। ইয়াৰ পিছতে মই গুড়খিনি তাতে দি দিছোঁ আৰু জুই মিডিয়াম ৰাখিছোঁ। গুড়খিনি তাত মই সম্পূৰ্ণৰূপে দি পেলাই আকৌ লৰাই দিছোঁ। কম জুইত ৰাখিছোঁ। এতিয়া মই গুড়খিনি গলি যোৱালৈকে লৰাইয়ে থাকিম। কাৰণ নহ'লে লাগিয়ে যাব পাৰে বেছিকৈ জুই দিলে। সেইকাৰণে কম জুই দি লৰাই দিলোঁ। এতিয়া মোৰ দেখিছে গুড়খিনি প্ৰায় গলি শেষেই হৈ গৈছেগৈ। জুইটো অকণ বঢ়াইও দিব পাৰে মাজে মাজে। তথাপিও মই লৰাই আছোঁ। লৰাই থাকিলেহে কেৰাহীখনত লাগি নধৰে, নহ'লে কেৰাহীখনত লাগি ধৰিব। আমাৰ ইয়াত প্ৰায় যথেষ্টখিনি উতলিছে। উতলিলে এনেকৈ নহ'ব, তথাপি আৰু অলপ লৰাব লাগিব আৰু লগতে সিজাবও লাগিব। দেখিছে নিশ্চয়, এয়া ৰংটো চেঞ্জ হৈ আহিছেই ক্ৰমান্বয়ে। আমাৰ সম্পূৰ্ণ ধুনীয়া ৰং আহি গৈছে জামৰ। ইয়াত মই মছলা একোৱেই দিয়া নাই, পানীও অকণো দিয়া নাই। এনেই সাধাৰণভাৱেই কৰিছোঁ, কিন্তু খাবলৈ অতি সুন্দৰ হয়। আপোনালোকেও এনেকৈ বনাই খাব। এতিয়া লৰাই থাকিব লাগিব। লৰাই নাথাকিলে কেৰাহীত লাগি যাব। যিমান পাৰে সিমান লৰাই থাকিব। আৰু লগতে মই ডাঠ হ'বলৈ দিছোঁ অলপমান। বেছিকৈ সিজিলে বস্তুটো বহুত দিনলৈ ভাল হৈ থাকে। এয়া মই আপোনালোকক বাতি এটাত কাঢ়ি দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বুলি আশা কৰিছোঁ। আপোনালোকে লগতে ৰুটিৰ লগত এয়া খাব পাৰিব। বনাই খাই চাবচোন, কেনে পালে মোক জনাব।